আমি ঘৰত যেনেকে থাকো সেনেকে আমাক লৈ যাব পুলিচ বাহিনী আহি লৈ যা আমি চৰকাৰে অন্যায় কৰা নাই মই যদি ভুল কৈছো চৰকাৰী পক্ষৰ যদি সাহস আছে আজিজোৰৰ এই ভিডিঅ'ত কাউণ্টাৰ দিয়ক পলিঅ' ডিউটি কৰিলে কিমান টকা পায় জানেনে আপোনালোকে অংগনবাড়ী কৰ্মীসকলে পলিঅ' ডিউটি কৰিলে কিমান টকা পায় য'ত আপুনি সম্পাদিকা একদম লাজ লাগে হয় ৭৫ টকা আপুনিতো মোক জন্ম দিছে জন্মৰ পৰা অংগনবাড়ী কৰ্মী যদিও আপোনাৰ হাতত সময় যথেষ্ট থাকে কিন্তু চৰকাৰী পক্ষৰ হেঁচাত সেই সময়খিনিও নাইকিয়া হয় দেখি আহিছোঁ যেতিয়া বুজো তেতিয়াৰ পৰা দেখি আহিছোঁ যে আপুনি ঘৰত বেছি সময় দিব নোৱাৰে তুমি যিখিনি কৈছা সেইখিনি সত্য এৱাৰনেছ প্ৰগ্ৰামত যিবিলাক চাহ পানী খৰচ হয় অংগনবাড়ী কৰ্মীসকলে নিজৰ পকেটৰ পইচা ভাঙি পেলাই খৰচ কৰে সেই পইচাটো চৰকাৰে নিদিয়ে লাজ লগা কথা ইমান অন্যায় কৰিব নালাগে BLO NRC পলিঅ' আয়ুষ্মান ভাৰত সকলো কাম কৰোঁ আমি জন্মৰ গৰ্ভ অৱস্থাৰ পৰা শূন্যৰ পৰাই আমি তেওঁলোকক আমি সেৱা শুশ্ৰূষা কৰি আহিছোঁ চৰকাৰে একাংশ কৰ্মচাৰীক ভালকৈ দৰমহা দি আছে একদম চলিব পৰাকৈ ধুনীয়াকৈ চলিব পাৰে চৰকাৰী দৰমহাৰে কিন্তু একাংশ কৰ্মচাৰী আছে দিনে ৰাতিয়ে কাম কৰাৰ পিছতো যদিও চৰকাৰী নহয় কিন্তু চৰকাৰৰ কাম দিনে ৰাতি কৰি থকাৰ পিছতেও তেওঁলোকে প্ৰাপ্ত দৰমহা নাপায় মই কোনোদিনো এনেকুৱা ধৰণৰ ব্লগ উপস্থাপন আচলতে আগবঢ়োৱা নাই আজি কিয় আগবঢ়াইছোঁ আৱেগিক মন লৈ পেলাই ইয়াত আহিছোঁ কিমান দিন ধৰি ইয়াতে ধৰ্ণা কাৰ্যসূচী চলাইছে মই ইয়াতে সুধিম তাৰ আগতে মই আপোনালোকক দেখুৱাই আছোঁ বেনাৰ তেওঁলোকৰ এয়া বেনাৰ আপোনালোকক দেখুৱাই আছোঁ চাওক আপোনালোকে যে সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননী বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত ধৰ্ণা কাৰ্যসূচী আজি কেইবাদিন ধৰি চলি আছে কিন্তু চৰকাৰে কিয় অন্যায় কৰি আছে জানেনে তেওঁলোকে এয়া চাওক কি অৱস্থা কেনেকৈ শুই আছে চাওক এয়া আই মাতৃ কেৱল আই মাতৃয়ে নহয় তেওঁলোকে কিমান কষ্ট কৰে অংগনবাড়ী কৰ্মীসকলে কিমান কষ্ট কৰে আমি জানো যে খালি মানে শিশুসকলক পঢ়ায় বা বিভিন্ন খেল ধেমালিৰ সৈতে পৰিচয় কৰাই দিয়ে ৰঙৰ সৈতে পৰিচয় কৰাই দিয়ে এইটো ভুল তেওঁলোকৰ যি প্ৰকৃত কষ্ট চৰকাৰে দিয়ে সেই কষ্ট আজি আপোনালোকৰ সন্মুখত মই দাঙি ধৰিম যে তেওঁলোকে কি পৰিমাণৰ কষ্ট কৰে মই ভাবোঁ মই জানো কাৰণ মোৰ মাতৃ অংগনবাড়ী কৰ্মী সেইকাৰণে মই এই উপস্থাপন আগবঢ়াই আছোঁ মই নাহিলোঁ হয় যিহেতু গুৱাহাটীতে থাকোঁ সেইকাৰণে মই উপস্থাপন আগবঢ়াই আছোঁ ইয়াতে সম্পাদিকা আছে সম্পাদিকা অংগনবাড়ী কৰ্মী আচ্ছা অসম ৰাজ্যিক গতিকে বাইদেউ আপোনাৰ শুভ নাম জনাব মোৰ নাম শ্ৰী ইন্দিৰা নেৱাৰ মই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা সকলোকে নমস্কাৰ জনাইছোঁ ধন্যবাদ জনাইছোঁ বাইদেউ মোৰ মাতৃও এগৰাকী অংগনবাড়ী কৰ্মী জন্মৰ পৰা চাই আহিছোঁ যেতিয়া ৰাতিপুৱা টোপনিৰ পৰা উঠো মা নাই স্কুলত যায় আকৌ ভালদৰে আমি খাব নোৱাৰোঁ আৰু নানান ধৰণৰ চৰকাৰী ঝামেলা থাকেই আজি ইটো ট্ৰেইনিং কালি সিটো ট্ৰেইনিং কালি অমুকৰ বাচ্চাৰ কাৰণে এইটো দিব লাগিব অমুকৰ বাচ্চাক এইটো দিব লাগিব বোলে কালি আকৌ অমুকে মাতিছে ছুপাৰভাইজাৰে মাতিছে আকৌ ইনকুৱাৰী আকৌ খাদ্য বিলাব লাগে বিভিন্ন ধৰণৰ ঝামেলাৰ সৈতে মোৰ মা জড়িত কেৱল মোৰ মা নহয় মোৰ মাৰ সমতুল্য যিমান অংগনবাড়ী কৰ্মী আছে সকলোৱে এই কষ্ট কৰি আছে গতিকে মই আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিম যে আপোনালোকে যি আঁৰৰ কষ্ট সেই কিমানখিনি কষ্ট কৰে যিহেতু যদিও আপোনালোকৰ নিয়মীয়া নহয় কিন্তু নিয়মীয়া এগৰাকী চাকৰিয়ালতকৈ বেছি কষ্ট নকৰে জানো নিশ্চয় কৰোঁ আপোনালোকে অনুভৱ কৰিছে আজি সকলো ৰাইজ সকলো চৰকাৰ সকলোকে অৱগত কৰিব বিচাৰিছোঁ যে এখন গাঁও এখন সুভাত আমি জৰীপ কৰি লওঁ কিমান আছে পপুলেশ্যন তাৰ ভিত্তিত গৰ্ভৱতী প্ৰসূতি কিমান আছে শিশুসকল কিমান আছে তাৰ হিচাপ লৈ আমি আমাৰ যি কেন্দ্ৰৰ কৰ্তব্য তাৰ পৰা আমি আৰম্ভ কৰোঁ জন্মৰ গৰ্ভ অৱস্থাৰ পৰা শূন্যৰ পৰাই আমি তেওঁলোকক আমি সেৱা শুশ্ৰূষা কৰি আহিছোঁ কাৰণ আমাক চৰকাৰে কৈছে যে আপোনালোকক স্বেচ্ছাসেৱিকা এখন গাঁৱৰ স্বেচ্ছাসেৱক হিচাপে আমি কাম আগবঢ়াই আছোঁ গৰ্ভ অৱস্থাৰ পৰাই শিশু এজনক আমি যতন লৈ আমি ডাঙৰ দীঘল কৰোঁ আমাৰ মানৱ সম্পদ বুনিয়াদী ভেটি গঢ়োতা হ'ল অংগনবাড়ী কৰ্মী সহায়িকা সন্থা বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম যে কি কাম কৰে পাৰ্ট বাই পাৰ্ট যে ধৰক আপোনালোকে একদম গৰ্ভ অৱস্থাৰ পৰা কি সেৱা আগবঢ়ায় কিমানখিনি আপোনালোকে লক্ষ্য ৰাখে এটা পৰিয়ালৰ ওপৰত ক'লো আমি যে গৰ্ভ অৱস্থাৰ পৰাই তেওঁক আমি যতন লোৱাৰ পৰা জন্ম লোৱাৰ পিছৰ পৰাই তেওঁলোকক আমি সেই শিশুসকলক এগৰাকী মাতৃয়ে কি খাব নাখাব সকলো দিশ আপোনালোকে চায় শিশুগৰাকীৰ ওজনৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰ দিশ সকলো চায় মহিলাই টিটি বেজী লোৱাৰ পৰা শিশু জন্ম মেডিকেলত হোৱাৰ পৰা সকলোৱে ব্যৱস্থা কৰোঁ
এইটোৱেতো ক'লো মই এটা ঘৰত মানে কেইটা সন্তান জন্ম হৈছে তাৰ হিচাপো আপোনালোকক দিব লাগে। গোটেইখিনি। বৰ্তমান সেইটোৱে নতুন পদ্ধতি আহিছে আপোনালোকৰ, population, নতুন সেইকাৰণে ক'লো। পদ্ধতিয়ে কিছু ভেমেজালি সৃষ্টি কৰিছে, দিনে ৰাতিয়ে কৰ্মত ব্যস্ত ৰাখিছে আপোনালোকক। সেই সেইটো নতুন হ'ল পদ্ধতিটো পোষণ। কৈ দিব। সেই হ'ল পোষণ। পোষণ মানে হ'ল কেন্দ্ৰীয় চৰকাৰে যি পোষণ ওলাইছে সেই পোষণটো হ'ল মোবাইলত কাম কৰিব লাগে। এইটোতো আপোনালোকে গাফিলতি কৰিব নোৱাৰে, এইটোতো বহুত কষ্ট। সেইটোতো হয়, গাফিলতি কৰিব নোৱাৰো আমি, কিন্তু কৰাও নাই আজিলৈকে। আজি আপোনালোকে লক্ষ্য কৰিছে এগৰাকী কৰ্মী বা সহায়িকাই আজি চৰকাৰী কৰ্মচাৰী চতুৰ্থ বৰ্গত কাম কৰা কৰ্মচাৰীতকৈ বেছি কাম কৰিব লগা হৈছে। বাইদেৱে এটা কথা স্পষ্ট কৰিছে যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীতকৈ বেছি কাম কৰিব লগা হৈছে। এগৰাকী চৰকাৰী চাকৰিয়ালে যিমান কাম কৰে তাতকৈ 2 গুণ 3 গুণ 4 গুণ বেছি কাম কৰে এইসকল অংগনবাড়ী কৰ্মীসকলে। আৰু আজি এই অৱস্থা, চৰকাৰে বেয়াকৈ আচলতে ঠগি আছে, বৰ বেয়া কাম কৰি আছে, তেওঁলোকৰ লগত অন্যায় কৰি আছে। কাৰণ আজি বহু বছৰ ধৰি তেওঁলোকে এটা যুঁজেই চলাই আছে যে দৰমহা বৃদ্ধি কৰিব লাগে, নিয়মীয়াকৰণ কৰিব লাগে, চাকৰি নিয়মীয়া কৰিব লাগে। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'ৰ জৰিয়তে চৰকাৰী পক্ষক কি ক'ব যে ইমান দিন ধৰি আপোনালোকে ধৰ্ণা কাৰ্যসূচী চলাই আছে? এই যে প্ৰথমবাৰ গুৱাহাটী হৈছে এইটো নহয়, আপোনালোকে দিল্লীও গৈছে, আপোনালোকে গুৱাহাটী কেইবাবাৰো আহি ধৰ্ণা দিছে, তাৰ পিছতো চৰকাৰী পক্ষৰ গা লৰা নাই। আৰু আজি কিমান দিন হ'ল গুৱাহাটীত? আজি আমি ইয়াত 5 দিন অতিক্ৰম কৰিছে। 5 দিন অতিক্ৰম কৰাৰ পিছতো কিবা সঁহাৰি পাইছেনে? কিবা সঁহাৰি যোৱা 26 তাৰিখে আমি ইয়াত গুৱাহাটীত আৰম্ভ কৰিছোঁ। সেইদিনাই আমাৰ সঞ্চালক বিভাগৰ তৰফৰ পৰা আমাক ইয়াত আহিছে খবৰ ল'বলৈ। কৈছে যে সন্মানীয় বিত্তমন্ত্ৰী, শিশু মহিলা কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেৱে আমাক আলোচনাত মাতিছে। ইতিমধ্যে খবৰ আহিছে, আজি খবৰ পোৱা মতেদি 3 তাৰিখে মাতিছে আলোচনাত। নিশ্চয় আলোচনা হ'ল। আমাৰ এটাই দাবী, ইমানখিনি কাম কৰাৰ উপৰিও আমাৰ অংগনবাদী কেন্দ্ৰত 6টা সেৱা আগবঢ়াৰ উপৰিও BLO, NRC, পলিঅ', আয়ুষ্মান ভাৰত সকলো কাম কৰোঁ আমি। চৰকাৰে যি আঁচনি ঘোষণা কৰে সেই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অংগনবাদী কৰ্মী সহায়িকাই তৃণমূল পৰ্যায়ত কাম কৰা এই অংগনবাদী কৰ্মী সহায়িকাই কৰোঁ। তৃণমূল পৰ্যায়ত কিমান কাম কৰে প্ৰত্যেকগৰাকী গাঁৱৰ ৰাইজে জানে, প্ৰত্যেকগৰাকী সচেতন নাগৰিকে জানে যে এগৰাকী অংগনবাড়ী কৰ্মীৰ কষ্ট কেনেকুৱা। কিন্তু আপোনালোকে কমেণ্টত জনাওক যে সেই কষ্ট অনুপাতে তেওঁলোকে দৰমহা কিমান পাব লাগে। আপোনালোকে এটা বিবেচনা কৰক, কাৰণ 5 দিন ধৰি তেওঁলোকে ইয়াত ধৰ্ণা কাৰ্যসূচী চলাই আছে, তাৰ পিছতো কোনো সঁহাৰি নাই। এতিয়া অলপ সঁহাৰি আহিছে যদিও যে অজন্তা নেওগ বাইদেউগৰাকীয়ে মাতিছে। কি আলোচনা হ'ব, নে আলোচনাতে শেষ হ'ব, নে আৰু আগবাঢ়ি যাব, নে নিয়মীয়াকৰণ হ'ব? আপোনালোকে কমেণ্টত জনাওক, শ্বেয়াৰ কৰক। আৰু আছে মোৰ মাতৃৰ ওচৰত আহিছোঁ, মোৰ নিজৰ মাতৃ। গতিকে আপুনিতো মোক জন্ম দিছে, জন্মৰ পৰা দেখি আহিছোঁ, যেতিয়া বুজোঁ তেতিয়াৰ পৰা দেখি আহিছোঁ যে আপুনি ঘৰত বেছি সময় দিব নোৱাৰে। অংগনবাড়ী কৰ্মী যদিও আপোনাৰ হাতত সময় যথেষ্ট থাকে, কিন্তু চৰকাৰী পক্ষৰ হেঁচাত সেই সময়খিনিও নাইকিয়া হয়। আপোনাৰ লগত যিমান অসমৰ অংগনবাড়ী কৰ্মী আছে সকলোৰে দাবী লৈ পেলাই আপোনালোকে ইয়াত আহিছে, ধৰ্ণা কাৰ্যসূচীত আহিছে। আজি 5 দিন হৈ গ'ল। যিমানখিনি কষ্ট কৰে আপোনালোকে সেই কষ্ট অনুপাতে প্ৰাপ্ত যিটো দৰমহা, চাকৰি নিয়মীয়া হোৱাৰ পিছত কিমান টকা বিচাৰে? হয়, তুমি যিখিনি কৈছা সেইখিনি সত্য। অৱশ্যে আমি অংগনবাড়ী কেন্দ্ৰৰ কাম কৰিবলৈ গৈ যিখিনি ঘৰৰ কৰ্তব্য সেইখিনি পালন কৰাত আমি ব্যৰ্থ হৈছোঁ। কাৰণ তোমালোকক খোৱা বোৱাৰ পৰা আদি কৰি শিক্ষা দীক্ষাৰ ওপৰত আমি লক্ষ্য যিখিনি আমাৰ দৃষ্টিগোচৰ কৰিব লাগিছিল সেইখিনিও আমি তোমালোকক দিব পৰা নাই। একমাত্ৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ দায়িত্ব কৰ্তব্য পালন কৰিবলৈ, কাৰণ আমি জানো কিবা এটা চাকৰি নহ'লেও আমাৰ যদি আমি স্বেচ্ছাসেৱিকা, তথাপিও আমি সমাজৰ এজন আমি মেৰুদণ্ড। সমাজ গঢ়িব লাগিব আৰু সমাজত শুদ্ধ সত্য বাৰ্তা আমি সমাজলৈ প্ৰেৰণ কৰিব লাগিব। চৰকাৰী পক্ষৰ যিটো হেঁচা, যদি আপোনালোকৰ চাকৰি নিয়মীয়া নহয় বা চৰকাৰী নহয়, কিন্তু চৰকাৰী পক্ষৰ যিটো হেঁচা, সেই হেঁচা অনুপাতে আপোনালোকৰ দৰমহাটো বা চাকৰিটো নিয়মীয়া কৰিব লাগে। নিশ্চয় দৰমহাটো বৃদ্ধি কৰিব লাগে। নিশ্চয়। কিমান হ'ব লাগে দৰমহাটো? আমি শ্ৰমিকৰ যিটো আমাৰ সামাজিক সুৰক্ষা হিচাপে যদি আমি ক'বলৈ যাওঁ, শ্ৰমিকৰ
একেবাৰে নিম্নমানৰ যদি মজুৰি ধৰোঁ 400 টকা, গতিকে তেনেকুৱাকৈ হিচাপ কৰি আমি বুজিব পাৰিছোঁ যে অন্ততঃ আমাৰ একেবাৰে নিম্নমানৰ মজুৰি যদি আমাক দিয়ে 21,000 টকা ধাৰ্য কৰিব লাগে চৰকাৰে, আমাক প্ৰদান কৰিব লাগে মজুৰি। মোৰ মাতৃৰ কথা এয়া, ঠিক আছে, 21,000 টকাত মোৰ মাতৃ সন্তুষ্ট। এতিয়া মূল প্ৰশ্ন, পলিঅ' ডিউটি কৰিলে কিমান টকা পায় জানেনে আপোনালোকে? অংগনবাড়ী কৰ্মীসকলে, সহায়িকাসকলে আপোনালোকে নাজানে। এই আঁৰৰ কথাবোৰ আজি মই ওলাবলৈ আজি জোৰমান ইয়াত আহিছোঁ যে পলিঅ' ডিউটি কৰিলে লাজ পাব আপোনালোকে, শুনিলে লাজ লাগিব। সাধাৰণ শ্ৰমিকে প্ৰাইভেট কাম কৰিলেও যিমান টকা নাপায় তাতকৈ আৰু মানে 9 ভাগ কম। পলিঅ' ডিউটি কৰিলে কিমান টকা পায়? য'ত আপুনি সম্পাদিকা, একদম লাজ লাগে। হয়, 75 টকা। 75 টকা। গোটেই দিন ভেকচিনৰ যি বেগ মোনা কান্ধত লৈ ঘূৰে, গোটেই দিন ঘূৰে। মোৰ মাতৃও ঘূৰিছে, মোৰ অভিজ্ঞতা আছে সেই দৃষ্টিত। সৰুতে আমিও লগত সহায় কৰিছিলোঁ। পলিঅ' ভেকচিন ঘৰত গৈ নাম্বাৰ লিখোঁ, পলিঅ' খোৱা হৈছে নে নাই। তাৰপিছত আকৌ পলিঅ' খুৱাই গোটেই দিন ঘূৰে। প্ৰথম দিনটো একদম কেন্দ্ৰতে কেম্পেইনিং পাতি লয় বা যিকোনো এটা নিৰ্দিষ্ট স্থানত কেম্প কৰে। তাৰপিছত গৈ পেলাই গোটেই গাঁও ঘূৰে, যিসকলে খোৱা নাই বা অনুপস্থিত আছিল তেওঁলোকক বিচাৰি বিচাৰি উলিয়াই গোটেই দিন লাগে। সেই গোটেই দিনৰ হাজিৰা বৰ্তমান 75 টকা। চৰকাৰে অন্যায় কৰা নাই? মই যদি ভুল কৈছোঁ, চৰকাৰী পক্ষৰ যদি সাহস আছে আজিজোৰৰ এই ভিডিঅ'ত কাউণ্টাৰ দিয়ক যে 75 টকা কোন যুক্তিত হয় কওক। মই কোনো প্ৰতিবেদন দিয়া নাই, মই কোনো বাতৰি দিয়া নাই। চৰকাৰী পক্ষই যদি মোৰ ভিডিঅ' চাই আছে, মোৰ মাতৃক লৈ পেলাই, লগতে মোৰ মাতৃৰ সমতুল্য সকলোকে লগত লৈ ভিডিঅ' বনাই আছোঁ গুৱাহাটীত। যিহেতু মোৰ মাতৃও ইয়াতে 5 দিন ধৰি আছে, কেৱল মোৰ মাতৃৰ কাৰণে অহা নাই, সকলো আই মাতৃৰ কাৰণে মই আহিছোঁ। এই 75 টকা কিমান যুক্তিসংগত? পলিঅ' ডিউটিটো বাইদেউ আপুনি 75 টকা ক'লে, পলিঅ' ভেকচিন দিলে। ক'ভিড ভেকচিন কালত আপোনালোকক কিমান টকা দৰমহা দিছিলে? ঘৰে ঘৰে গৈ যে ক'ভিড ভেকচিনৰ নিদিলে। 23 মাহ কৰোণা হ'ল 20 চনত মাৰ্চৰ পৰা, কিন্তু আমি ঘৰে ঘৰে গৈ পলিঅ' এইটো ভেকচিন ল'ব লাগে, কৰোণা ভেকচিন ল'ব লাগে, আৰু কোনে ফাৰ্ষ্ট ড'জ পাব, কোনে ছেকেণ্ড ড'জ পাব, সেই সম্পূৰ্ণ তথ্য আমি সংগ্ৰহ কৰি দিলোঁ। নিজেও প্ৰথমে ভেকচিন লৈ সুৰক্ষিত হৈ, কিন্তু কৰোণাৰ নামত 500 টকা দিম বুলি কোৱা এই চৰকাৰে নিদিলে। এতিয়া আপোনালোকে নিজে ভাবক, ক'ত 75 টকা আৰু শেষত গৈ নিদিলেই। কৰোণাৰ টাইমত ইমান দেহে কেহে লাগি দিনে ৰাতিয়ে কষ্ট কৰি বিভিন্ন প্ৰেছাৰ, চাৰ্কল অফিচাৰৰ এৱাৰনেছ, চাৰ্কল অফিচাৰৰ লগত কথা পাতি, গাঁওবুঢ়াৰ লগত আলোচনা কৰি একদম পুলিচ মাতি যোনে বেজী নাই লোৱা তাক একদম লাষ্টত বেজী দিয়া হৈছে, কিন্তু দৰমহা পোৱা নাই, প্ৰাপ্ত মজুৰি পোৱা নাই আজিলৈকে। ইমান কষ্ট কৰে অংগনবাড়ী কৰ্মীসকলে, কিন্তু যিমানখিনি টকা পাব লাগে সিমানখিনি টকা নাপায়। বাইদেউ আপোনালোকে আৰু কি কি কেম্প কৰে? এৱাৰনেছ, চৰকাৰী বিভিন্ন এৱাৰনেছ কেম্পটো আছে। এইটোতো বহুত সময় লাগিব, বহুত সময় লাগিব। মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি ছুটি কৰি দিওঁ। আপুনি যদি সংক্ষেপত বুজাই দিয়ে যে এই যি এৱাৰনেছ প্ৰগ্ৰাম কৰে, পুষ্টিহীনতা কি বা বাল্য বিবাহ কি, বিভিন্ন ধৰণৰ চৰকাৰী পক্ষই আপোনালোকক, সেই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে বিভিন্ন ধৰণৰ আপোনালোকক প্ৰস্তাৱ দিয়ে, বিভিন্ন ধৰণৰ প্ৰজেক্ট দিয়ে, সেই প্ৰজেক্ট মতে আপোনালোকে কাম কৰে। সেই কাম মতে আপোনালোকে দৰমহা পায় নেকি? নিশ্চয়। 6টা সেৱা আগবঢ়োৱাৰ উপৰিও আমি 19 তাৰিখে ECC দিৱস পালন কৰিব লাগে। 25 তাৰিখে আমি মেনেজিং কমিটিৰ লগত মিটিং কৰিব লাগে। অন্যান্য ভেকচিন যে দিব, প্ৰত্যেক মাহৰ বুধবাৰে ভেকচিন যে হয়, গাঁৱত গৃহ পৰিদৰ্শন কৰি সেই শিশুসকল, সেই মাতৃসকলে বেজী, তোমাৰ অমুক তাৰিখে বেজী তুমি ল'ব যাব লাগে, এইবিলাক কৰা হয়। কিন্তু তাৰ কাৰণে অন্য চৰকাৰী যিবিলাক শিশু দিৱস হ'ল, অন্যান্য দিৱসবিলাক এইবিলাকতো পালন কৰিব লাগিব, কিন্তু সেইবিলাক কৰিব যাওঁতে কোনো পইচাৰ কোনো হেৰি নিদিয়ে। কাৰণ এটা ৰাইজক যদি এখন মিটিং মাতো বোলে আহক হেল্থ ডে এটা কৰোঁ, স্বাস্থ্য সেৱা, নিজৰ পকেটৰ পৰা ধন খৰচ কৰি এৱাৰনেছ প্ৰগ্ৰামত যিবিলাক চাহ পানী খৰচ হয়, অংগনবাড়ী কৰ্মীসকলে নিজৰ পকেটৰ পইচা ভাঙি পেলাই খৰচ কৰে। সেই পইচাটো চৰকাৰে নিদিয়ে। লাজ লগা কথা। ইমান অন্যায় কৰিব নালাগে, ইমান অন্যায় কৰিব নালাগে চৰকাৰে। কাৰণ যদি কাৰোবাক ভাল দৰমহা দি আছে ভাল কাম কৰাৰ কাৰণে, তাতকৈ বেছি কাম যোনে কৰি আছে তাকো দিয়ক। সেইসকলৰ চাকৰিও নিয়মীয়া কৰক।
সেইসকলকো তেওঁলোকক মোৰ মাতৃয়েতো 21,000 টকা কৈছে। মোৰ অনুভৱত মই কওঁ যে তেওঁলোকৰ দৰমহা 30,000 পৰা 40,000 হ'ব লাগে। সংবিধান নিয়ম মতে শ্ৰমৰ আইন মতে দি বিচাৰিছোঁ আমি মাননিৰ সলনি মজুৰি বিচাৰিছোঁ। এইটো হ'ল কেন্দ্ৰীয় চৰকাৰক দাবী। অংগনবাদী কৰ্মী সেৱকক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিব লাগে, মাননিৰ সলনি মজুৰি দিব লাগে। আজিৰ যি মূল্য বৃদ্ধি, আজিৰ বজাৰত যি মূল্য বৃদ্ধি হৈছে, আমি দালি কিনি খাব নাপাম, আমি তেল কিনি খাব নোৱাৰিম। যি মূল্য বৃদ্ধি হৈছে, গেছৰ দাম যি হৈছে, বিদ্যুতৰ যি ব্যৱস্থা হৈছে, এই আকাশলংঘী মূল্য বৃদ্ধিৰ সময়ত আপোনালোকে বিপাঙত পৰিছে। সেইটো বিপাঙত আজি আমি শিশু অভিভাৱকসকলক, আমাৰ হিতাধিকাৰীসকলক কওঁ যে আপোনালোকে এইটো খাওক, পুষ্টিহীনতাত ভুগিব, আপুনি ৰোগৰ পৰা মুক্ত হ'বলৈ আপোনালোকে এই বস্তুটো খাওক বুলি আমি তেওঁলোকক কম, কিন্তু আমিয়ে মানে পুষ্টিহীনতাত ভুগিয়ে থাকিম। গৰ্ভৱতী মহিলা এজনীয়ে কি খাব নাখাব সকলো দিশ লক্ষ্য ৰাখে। শিশুগৰাকীৰ ওজন কিমান আৰু কিমান স্বাস্থ্যৱান হৈ আছে সকলো দিশ তেওঁলোকে গুৰুত্ব দিয়ে। আৰু এইখিনি কৰিবলৈ সময় লাগে। ৰাইজ এইখিনি যে কৰে, এইখিনি কৰিবলৈ সময় লাগে। গতিকে তেওঁলোকে এইখিনি কৰাৰ যি মূল্য, এই মূল্যটো চৰকাৰে দিবও লাগে। মই অনুৰোধ কৰিছোঁ চৰকাৰক, চৰকাৰী কৰ্তৃপক্ষই যদি চাই আছে তেওঁলোকৰ দাবী মানি লওক সোনকালে। মোৰ ফালৰ পৰা এই অনুৰোধ, আৰু সকলোৱে অনুৰোধ কৰিছে তেওঁলোকৰ দাবী মানিব লাগে। আজি 5 দিন ধৰি ইয়াত কৰি আছে। গতিকে আপোনালোকে ভাবক চৰকাৰী পক্ষৰ কি কাম নকৰে তেওঁলোকে। বিভিন্ন ধৰণে এৱাৰনেছৰ পৰা আৰম্ভ কৰি, সজাগতাৰ পৰা আৰম্ভ কৰি সকলো দিশত তেওঁলোক পাৰ্গত, আৰু চৰকাৰে তেওঁলোকক খটুৱায়। যদি খটুৱাই আছে আপোনালোকে প্ৰাপ্ত মজুৰি দিয়ক, এয়া মোৰ অনুৰোধ। গতিকে এয়া আছিলে গুৱাহাটীৰ পৰা মোৰ উপস্থাপন, মোৰ মাতৃৰ সৈতে আৰু সম্পাদিকা অসম ৰাজ্যিক অংগনবাড়ী সংস্থাৰ সম্পাদিকাগৰাকীৰ সৈতে এই উপস্থাপন আছিলে। আপোনালোকে চাওক কিমান কষ্ট কৰিছে। আপোনালোকে স্ক্ৰীণত দেখি আছে যে তেওঁলোকে 5 দিন ধৰি কি অৱস্থাত ইয়াত আছে, ৰাতি হ'লে কি অৱস্থা হয় তেওঁলোকৰ। খোৱা বোৱা বাইদেউ কেনেকুৱা? খোৱা বোৱা আমাৰ আমিতো CIটোৰ অন্তৰ্গত সংগঠন, CIটোৰ কমৰেডসকলে আমাক সহযোগিতা আগবঢ়াইছে। বিভিন্ন সংগঠনে ধৰক আজি অসমত নিৰ্মাণ শ্ৰমিক আছে, চাহ বাগানত কাম কৰা আছে, মিড ডে মিল বান্ধৱী আছে, আশা বান্ধৱী আছে, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আছে, যুৱ ছাত্ৰ ফেডাৰেশ্যন আছে, সকলোৱে আমাক সহযোগ কৰিছে, সকলোৱে সহায় কৰিছে। কিন্তু আমি এটাই চৰকাৰক ধিক্কাৰ দিছোঁ, আজি এগৰাকী সহায়িকাই 102 টকা 50 পইচা এদিনত পায়। মাননি দৰমহাটো নিদিয়ে। এগৰাকী কৰ্মী মাহেকত মাননি কিমান? 6,500 টকা পায়। 6,500 টকা। এগৰাকী সহায়িকাই 3,250 টকা পায়। শুনিছে আপোনালোকে? এগৰাকী মিনি কৰ্মী অকলে চেণ্টাৰ চলাই, তেওঁ 4,750 টকা পায়। কোন দেশত আছে? আজি এই চৰকাৰক আমি প্ৰশ্ন কৰিছোঁ, কোন দেশত আছে ইমান কম খৰচত এই 1,21,000 অসমত কৰ্মী সহায়িকা আছে, সেৱা আগবঢ়াই আছে। আধুনিকতাৰ এই ধামসমূহৰ মাজত এই ভেমেজালি মই আগবঢ়াই আছোঁ আপোনালোকৰ সন্মুখত। খুব খেলি মেলি লাগিছে আপোনালোকৰ, নিশ্চয় আপোনালোকৰ অবাক হৈছে। 6,000 টকা মাননি, তাকো দৰমহা নহয়, চৰকাৰী চাকৰি নহয়, নিয়মীয়া নহয়। তাৰ পিছতো তেওঁলোকে কৰি আছে, কাৰণ তেওঁলোকে গাঁৱক ভাল পায়, তেওঁলোকে গাঁৱৰ প্ৰতিটো শব্দক ভাল পায়, প্ৰতিটো ব্যক্তিক ভাল পায়, প্ৰতিটো পৰিয়ালক চিনি পায়। প্ৰত্যেকজন পৰিয়ালৰ কোনগৰাকী সদস্যই কি কৰি আছে সকলো খবৰ তেওঁলোকে ৰাখে, আৰু তেওঁলোকৰ ভাল পোৱা প্ৰীতি ভাৱ এটা জন্মি গ'ল গাঁৱৰ প্ৰতি। মানে মই আপুনি নিজৰ গাঁওখনক যিমান ভাল পাওঁ তাতকৈ বেছি ভাল পায় এইসকলে। সেইকাৰণে সেৱা আগবঢ়াই ভাল পায়, সেৱাৰ পৰা আঁতৰিব নিবিচাৰে কাৰণে আজি ইয়াত প্ৰতিবাদ কৰি হ'লেও নিজৰ সেৱা জাৰি ৰাখিব বিচাৰি আছে। দৰমহা বৃদ্ধি কৰি হ'লেও এই সেৱাত তেওঁলোকে থাকিব বিচাৰি আছে। তেওঁলোকে কোৱা নাই আপোনালোকক যে তেওঁলোকে চাকৰি এৰি দিব, চাকৰি বাদ দিব। তেওঁলোকে এতিয়া এই দাবীতে আছে যে তেওঁলোকৰ দাবী মানি লওক, দৰমহা বৃদ্ধি কৰক, চাকৰি নিয়মীয়া কৰক, তেওঁলোকে সেৱা কৰিব দিয়ক। সেৱা কৰি ভাল পায়, ৰাইজৰ সেৱা কৰি ভাল পায় কাৰণে তেওঁলোকে আপোনালোকৰ ওচৰত দাবী জনাবলৈ গুৱাহাটীত আহিছে। চৰকাৰী কৰ্তৃপক্ষক মই কৈছোঁ, অন্য ৰাজ্যত দি আছে বাইদেউ। 19 অক্টোবৰত সঞ্চালকে দিয়া প্ৰস্তাৱটো গৃহীত কৰি ঘোষণা কৰিব লাগে চৰকাৰীভাৱে, কাৰণ অন্য ৰাজ্যবিলাকেও দি আছে। আজি কেৰেলা, হাৰিয়ানা, পাঞ্জাৱ, কৰ্ণাটক, তেলেংগানা, তামিলনাডুত আমাতকৈ বহুত, পণ্ডিচেৰী, ছত্তীশগড়, চবতে বহুত বেছি আছে, কিন্তু আমাৰ অসমত একেবাৰে কম। কিয় মানি ল'ব পৰা নাই চৰকাৰক? আমি কিন্তু এই চৰকাৰক ধিক্কাৰ জনাইছোঁ। আৰু কি ভাষা লাগে?
আৰু কি ভাষাৰে আপোনালোকক ক'ব? ইমান দিন ধৰি বুজাই আছে, মোৰ জন্মৰ পৰা যেতিয়াৰ পৰা মই বুজিব তেতিয়াৰ পৰা জানি আহিছোঁ প্ৰতিবাদ প্ৰতিবাদ প্ৰতিবাদ, কেতিয়াবা দিল্লী কেতিয়াবা গুৱাহাটী, কিন্তু আজিলৈকে তেওঁলোকৰ দৰমহা বৃদ্ধি নহ'ল। যি পৰিমাণে তেওঁলোকৰ দৰমহা পাব লাগিছিল সেই পৰিমাণে দৰমহা পোৱা নাই। আৰু কোনো কথা নাই। হয় হয় কওক। তাৰ মাজত ইলেকশ্যনত যেতিয়া আমাক দিয়ালোখিনি কিমান কষ্ট। ইলেকশ্যনৰ সময়তো আপোনালোকক দায়িত্ব দিয়ে। হয়, আমি ঘৰত যেনেকে থাকো সেনেকে আমাক লৈ যাব পুলিচ বাহিনী আহি লৈ যায়। আমি নোযোৱালৈকে ভোটিং মেচিন নখলে, আমি যেতিয়ালৈকে থাকিম তেতিয়ালৈকে ভোটিং মেচিন লৈ যাব। কিমান আমাক দায়িত্ব দিছে, কিন্তু আমাৰ কাৰণে সেইদিনাখন 100 টকাও নাহে। ঘৰে ঘৰে চিনি বিতৰণ কৰিব লাগিব। যেতিয়াৰ পৰা আমি ভোটৰ নামখিনি উঠা নামা কৰি থাকিব লাগিব, উঠা নামা কৰি থাকিব লাগে। তাৰ পিছত ইলেকশ্যন আহিলে আমি তাৰ শ্লিপ ঘৰে ঘৰে বিতৰণ কৰিব লাগে। একোটা বিএলৰ ঘৰত 1200, 1500, 1400লৈকে বেনিফিচিয়াৰী আছে, পপুলেশ্যন আছে। গতিকে সিমানখিনি ঘৰে ঘৰে আমি বিতৰণ কৰিব লাগিব। ভোটাৰ লিষ্টত নাম উঠাৰ অৱদান কিন্তু আপোনালোকৰ আছে। প্ৰত্যেকগৰাকী নাগৰিকৰ যেতিয়া ভোটাৰ লিষ্টত নাম উঠে, এই অংগনবাড়ী কৰ্মীৰ পৰা যিসকল বিএলঅ বাছনি হৈছে সেইসকল বিএলঅয়ে নাম দিয়ে, কিন্তু দৰমহা নাপায়। কাম ৰাইজৰ কৰি আছে, নাম তেওঁলোকৰ নামহে হৈ আছে, কামত পইচাত নাই। 80 বছৰ যিখিনি ভোটাৰ আছে, 80 পৰা 100 বছৰ যিখিনি ভোটাৰ আছে সেইখিনি আমাক বাছি দিবলৈ দিছে। গতিকে আৰু এটা উদাহৰণ দিওঁ আপোনালোকক, ভাবিব যে আজি দৰে কি ভিডিঅ' আগবঢ়াই আছে। উদাহৰণ দিম, আপুনি অলপ আগুৱাই আহক। কেইদিন পিছত শেষ কাৰ্যকাল, বেছি দিন নাই। তাৰ পিছতো গুৱাহাটীত আহি প্ৰতিবাদ কৰি আছে। বেছি দিন নাই চাগে আপোনাৰ ৰিটায়াৰ্ড হ'ব। আছে 13 বছৰ আছে। আপোনাৰ কিমান দিন আছে? মোৰ 10 বছৰ আছে। 10 বছৰ আছে। আৰু একদম কম দিন থকা কাৰ আছে? 8 বছৰ আছে। আৰু 8 বছৰ আছে। আপোনাৰ 1 বছৰ আছে। আহক বাইদেউ, সম্পাদিকা বাইদেউৰ 1 বছৰ আছে। আৰু মাত্ৰ 1 বছৰ আছে শেষ মাননীৰ যিটো চাকৰি কাৰ্যকাল, এয়া শেষ হৈ যাব। তাৰ পিছতো ইয়াত আহি পেলাই প্ৰতিবাদ কিয় কৰি আছে জানেনে? ভৱিষ্যত প্ৰজন্মই যিসকলে এই সেৱাত নিয়োজিত হ'ব, তেওঁলোকে যাতে সুফল পায়, তেওঁলোকৰ কষ্টৰ যাতে সুফল পায়। চৰকাৰে যাতে তেওঁলোকৰ লগত প্ৰতাৰণা কৰিব নোৱাৰে। তেওঁলোকতো বলি হ'ল প্ৰতাৰণাৰ, চৰকাৰী প্ৰতাৰণাৰ, চৰকাৰী পক্ষৰ প্ৰতাৰণাৰ বলি তেওঁলোক হ'ল। কিন্তু আহি থকা প্ৰজন্মই যাতে বলি হ'ব নালাগে, সেই বাটটো মোকলাই ৰাখিবলৈ আজি অংগনবাড়ী কৰ্মীসকলে গুৱাহাটীত। আপোনালোকে নাভাবিব যে তেওঁলোকৰ দৰমহাৰ লোভত, তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ লোভত তেওঁলোক ইয়াত। মোৰ মাতৃও কেইবছৰমান পিছত ৰিটায়াৰ হৈ যাব, চিন্তা নাই। তেওঁলোকৰ ৰিটায়াৰ বুলি কোনো কথা নাই। গতিকে তথাপিও ইয়াত আহি পেলাই আহি থকা প্ৰজন্মৰ বাট মোকলাই থৈ যাবলৈ কৰি আছে, যাতে আহি থকা ভৱিষ্যত প্ৰজন্মই যিসকলে চাকৰি কৰিব তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়, প্ৰাপ্ত মজুৰিৰ সৈতে যাতে চাকৰি কৰি সংসাৰটো ধুনীয়াকৈ চলাব পাৰে। আমি যেনেকৈ কষ্টত ডাঙৰ দীঘল হৈছোঁ, এগৰাকী অংগনবাড়ী কৰ্মীৰ সন্তান হৈ পেলাই সেই কষ্ট যাতে আনৰ সন্তানে নাপায়, সেই চিন্তা তেওঁলোকে কৰিছে। তেওঁলোকৰ নিজৰ ব্যক্তিগত পেটৰ চিন্তা, পৰিয়ালৰ চিন্তা কৰা নাই, কাৰণ তেওঁলোকৰ কাৰ্যকাল গ'ল। এতিয়া আপুনি ভাবক যে তেওঁলোকৰ মন কিমান সহজ সৰল। হয়, আমি বোলে ভেলন্টিয়াৰ, যদি আমি স্বেচ্ছাসেৱিকা বুলি কয়, তেতিয়াহ'লে আমিতো চৰকাৰ কাম কৰি আছো। আমি যদি চৰকাৰ কাম কৰা নাই, বিয়লো কৰো, NRC কৰো, এমুনেশ্যন দিওঁ, হয়নে? কাৰ ঘৰত গৰ্ভৱতী আছে, কাৰ ঘৰত কি আছে, অৰুণোদয় কাম কৰিছো, আয়ুষ্মান ভাৰত সেই কাৰ্ডৰ কাৰণে আমি যোগাযোগ কৰিছো। তেতিয়া ইমানখিনি কাম যদি আমি কৰিব লাগে, তেতিয়া আমাক কিয় তেনেকে স্বেচ্ছাসেৱিকা বুলি ক'ব? আমাৰ মাননীটো কিয় বঢ়ায়? তেওঁলোকে 1,72,000, 2 লাখ টকা, 3 লাখ টকাকে দৰমহা পায়। তেওঁলোকৰ যদি 1,72,000, 2 লাখ, 3 লাখ টকাই যদি সিহঁতৰ ঘৰখন চলিবলৈ নাতে, তেতিয়া আমি 6,500 সৈতে আমাৰ পৰিয়ালটো কেনেকে চলো? তেতিয়া যদি আমি 6,500 সৈতে পৰিয়ালটো যদি চলিব লাগে, তেতিয়াহ'লে আমাক ওপৰৰ মহলে আমাক বাজেট বনাই দিয়ক, আমি তেতিয়াহে চলিব পাৰিম। আমিতো বেছি বিচৰা নাই, আমি বেছি বিচৰা নাই, 12,000 আমি সন্তুষ্ট হওঁ। আমাৰ মাহেকত কিমানখন মিটিং দিয়ে, আমাৰ যি 6,500 বা সেইখিনিতো খৰচ যায়। কাগজ আমাৰ ফটোষ্টেট কৰোঁতে, CD বনাওঁতে, কিবা বনাওঁতে কিমান খৰচ যায়, কিমানখন মিটিং দিব আমাক। আমি কোনো শান্তিত বিয়া খাবা বা কৰবাত কোনো উৎসৱত আমি ক'তো যাব নোৱাৰো। এনি টাইম আমাৰ মোবাইল টিভি চাই থাকিব লাগিব, মেছেজ ৰাতি 12টাতো দিব লাগে মেছেজ, ৰাতি 12টাতো দিব লাগে। তেওঁলোকে আনৰ ঘৰত গৈ পেলাই বুজায় যে পুষ্টিকৰ খাদ্য খাব লাগে, পুষ্টিকৰ খাদ্য ক্ৰয় কৰোঁতে পইচা লাগে। ৰাইজ আপোনালোকে জানে যে এগৰাকী গৰ্ভৱতী মহিলাৰ খাদ্য কি লাগে, চৰকাৰী পক্ষইতো দিয়েই। তাৰপিছতো ব্যক্তিগতভাৱে আপোনালোকে নিজৰ ফালৰ পৰা যতন ল'বলৈ যিখিনি খাদ্য আপোনালোকে ক্ৰয় কৰে, সেইখিনি মূল্য আপোনালোকে জানে। প্ৰতিটো পুষ্টিকৰ খাদ্যৰ মূল্য আছে বজাৰত, কিন্তু তেওঁলোক নিজে ক্ৰয় কৰি খাব নোৱাৰে। খাব পাৰে, পুষ্টিকৰ খাদ্য ক্ৰয় কৰি খাব পাৰে। কেনেকে খাম আমি পুষ্টিহীনতা ভুগি আছো এতিয়া, বেলেগক পুষ্টিৰ কাৰণে তেওঁলোকে এডভাইচ দিয়ে, বেলেগক
উপদেশ দিয়ে, বেলেগক পথ দেখুৱাই দিয়ে যে পুষ্টিকৰ খাদ্য খাব লাগে, কিন্তু আমি তেওঁলোকে পইচাৰ অভাৱত নিজে খাব নোৱাৰে। নিজে খাব নোৱাৰো, আমি নিজে পুষ্টি অনাটত ভুগিবলগীয়া আমাৰ হৈছে। ল'ৰা ছোৱালী বিচাৰিলে আমি দিব নোৱাৰো। ইয়াতকে আৰু কি লাজৰ কথা আছে? চৰকাৰী পক্ষই আৰু কিমান প্ৰতাৰণা কৰিব তেওঁলোকৰ লগত, আৰু কিমান অন্যায় কৰিব? বাদ দিয়ক আৰু, শেষ, ইয়াতে অন্ত পেলাওক। এতিয়া এই প্ৰতিবাদৰ জৰিয়তে আপোনালোকে তেওঁলোকৰ মনৰ ভাষা বুজি উঠক। এই প্ৰতিবাদৰ পৰাই তেওঁলোকৰ এই শেষ প্ৰতিবাদ বুলি আপোনালোকে ধৰি লৈ পেলাই আজিৰ পৰা তেওঁলোকৰ দাবী যাতে আপোনালোকে মানি লয়, মই অনুৰোধ কৰিছোঁ, সকলোৱে অনুৰোধ কৰিছে। তেওঁলোকৰ দাবী মানি পেলাই ভৱিষ্যত প্ৰজন্মৰো উপকাৰ হ'ব, ৰাইজৰো উপকাৰ হ'ব, আনন্দ মনে আৰু দুগুণ উৎসাহেৰে গাঁৱত সেৱা আগবঢ়াব পাৰিব। সেই উৎসাহটো আপোনালোকে দিয়ক।